মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোত কৌটিল্যৰ বিষয়ে কিছু সম্যক জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চাবা। মই এই ভিডিঅ'টোৰ জৰিয়তে তেওঁৰ বিষয়ে কিছু সম্যক ধাৰণা তোমালোকৰ আগত আগবঢ়াবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি জীৱনীটো চাওঁ আহা যে তেওঁ জন্ম হৈছিলে কেতিয়া? বৰ্ণ ইন 350 BC, টাইম অফ আলেকজেণ্ডাৰ এণ্ড হিজ গুৰু এৰিষ্টটল। গতিকে তেওঁ 350 BC-ত জন্মগ্ৰহণ কৰিছিলে। কাৰ সময়ত? যে আলেকজেণ্ডাৰ আৰু তেওঁৰ গুৰু এৰিষ্টটলৰ সময়ত। আমি যেতিয়া কৌটিল্যৰ কথা ক'ম, আমি কৌটিল্যক কি নামেৰেও জনা গৈছিলে? যে চাণক্য। ঠিক আছে, চাণক্য বা বিষ্ণুগুপ্ত নামেৰেও তেওঁক কি হৈছিলে? জনা গৈছিলে। তেওঁ কোন সময়ছোৱাত আছিলে? যেতিয়া আলেকজেণ্ডাৰে সমগ্ৰ বিশ্বত নিজৰ সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিবৰ কাৰণে চেষ্টা কৰি আছিলে। আৰু আলেকজেণ্ডাৰৰ গুৰু এৰিষ্টটল, যোনে তেওঁ দ্য গ্ৰেট আলেকজেণ্ডাৰ বনাইছিলে, সেই সময়ছোৱাতে তেওঁ যে পলিটিকেল চায়েন্সৰ বহুতো কি কৰিছিলে? পলিটিকেল চায়েন্সৰ বহুতো তেওঁ তত্ত্ব উদ্ভাৱন কৰিছিলে। বুজি পাইছা? যে পলিটিকেল চায়েন্সৰ বহুতো তত্ত্ব উদ্ভাৱন কৰাৰ ফলস্বৰূপে তেওঁক কি বুলি জনা গৈছিলে? যে ফাদাৰ অফ পলিটিকেল চায়েন্স হিচাপেও তেওঁক জনা গৈছিলে। যে ৰাজনীতি বিজ্ঞানৰ পিতৃ এইটো কিতাপ তেওঁ সেইকাৰণে লাভ কৰিবলৈ তেওঁ সক্ষম হৈছিলে। তাৰপিছত চোৱা যে তেওঁ ষ্টাডিড এট তক্ষশিলা এণ্ড ষ্টাৰ্টেড টিচিং দেয়াৰ। গতিকে কৌটিল্যই পঢ়িছিলে ক'ত? তক্ষশিলা ইউনিভাৰ্চিটি, আৰু তাতেই তেওঁ অধ্যাপনা কৰা আৰম্ভ কৰিছিলে। তক্ষশিলা ইউনিভাৰ্চিটিখনক কি বুলি কোৱা হয়? যে ৱৰ্ল্ড ফাৰ্ষ্ট ইউনিভাৰ্চিটি বুলিও কোৱা হয়। বুজি পাইছা? যে ৱৰ্ল্ড ফাৰ্ষ্ট ইউনিভাৰ্চিটি বুলিও তাক কোৱা হয়। আৰু এইখন বৰ্তমান ক'ত আছে? তক্ষশিলা ইউনিভাৰ্চিটিখন পাকিস্তানত আছিলে। আৰু কৌটিল্য তাতেই পঢ়ি অধ্যয়ন কৰি তাৰেই তেওঁ অধ্যাপক হয় আৰু পঢ়োৱা আৰম্ভ কৰে। ঠিক আছে, তাৰপিছত তেওঁ পঢ়া সাংগৰি ক'লৈ ঘূৰি আহে? পাটলিপুত্ৰলৈ ঘূৰি আহে। পাটলিপুত্ৰলৈ ঘূৰি অহাৰ পিছত তাত তেওঁৰ যি জ্ঞান বা দৰ্শনৰ বাবে তাৰ লোকসকল যথেষ্ট পৰিমাণে প্ৰভাৱিত হৈছিলে তেওঁৰ ওপৰত। আৰু প্ৰভাৱিত হৈ তেওঁ কি কৰিছিলে? শুংগ পাতিছিলে। শুংগ মানে হৈছে কি? অৰ্গেনাইজেশ্যন ফৰ হেল্পিং প'ৰ পিপল, যে দুখীয়া লোকসকলক সহায় কৰা এটা সংগঠন আছিল। তাৰ তেওঁ হেড পাতি দিছিলে। তাৰপিছত চোৱা এবাৰ কি হৈছিলে? যে এই পাটলিপুত্ৰ ৱাজ দ্য কেপিটেল অফ মগধ এম্পায়াৰ ৰুল বাই ধনানন্দ। গমছেনে? যে ধনানন্দ নামৰ এজন ৰজাই মগধত শাসন কৰিছিলে আৰু তেওঁৰ ৰাজধানীখন আছিলে কি? পাটলিপুত্ৰ। বুজি পাইছা? এই পাটলিপুত্ৰতে এদিন মগধৰ ৰজা ধনানন্দই কৌটিল্যক লগ পাইছিলে। আৰু লগ পাই পেলাই তেওঁৰ যিটো সাজ পোছাক আছিলে, তেওঁৰ সেই সাজ পোছাকটো দেখি যথেষ্ট পৰিমাণে, তোমালোকে ওপৰ ছবিখনত দেখিছা, এনেধৰণৰ সাজ পোছাক দেখি তেওঁ যথেষ্ট পৰিমাণে তেওঁৰ ওপৰত হাঁহিছিল বা তেওঁক তিৰস্কাৰ কৰিছিল। কিন্তু কৌটিল্যই এই কথাটো অলপো তেওঁৰ ভাল লগা নাছিল। আৰু তেওঁ খঙত এই বুলি দৃঢ় সংকল্প লৈছিল যে তেওঁ যিকোনো প্ৰকাৰে কি কৰিব? এই ৰজা ধনানন্দৰ ৰাজ্যখন ধ্বংস কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে। ঠিক আছে, গতিকে তেওঁ সেই যেতিয়া তাৰপিছত কি হৈছিলে চোৱা, তাৰপিছতে কৌটিল্যই লগ পাই চন্দ্ৰগুপ্ত, ৰজা চন্দ্ৰগুপ্তক লগ পাইছিলে, যাক তেওঁ শাসন আৰু যুদ্ধ কৰাৰ কৌশলৰ বিষয়ে শিকাইছিল, যাতে তেওঁ মগধ সাম্ৰাজ্যক যিকোনো প্ৰকাৰে ধ্বংস কৰিব পাৰে। চন্দ্ৰগুপ্তই যে কৌটিল্যই ভবাৰ দৰে মগধ ৰাজ্য জয় কৰিছিল আৰু মৌৰ্য সাম্ৰাজ্যখন স্থাপন কৰিছিলে। গতিকে ইয়াত তোমালোকে দেখিছা এই ইমানখিনি ৰাজ্য সামৰি লৈছে, এই গোটেইখিনি কি কৰিছিলে? যে চন্দ্ৰগুপ্ত মৌৰ্যই যে দখল কৰি নিজৰ মৌৰ্য সাম্ৰাজ্য কি কৰিছিলে? অন্তৰ্ভুক্ত কৰিছিলে। আৰু যে অল ক্ৰেডিটছ গোজ টু কৌটিল্য। গতিকে ইয়াৰ বাবে যে সকলো যিটো ক্ৰেডিট, সেই ক্ৰেডিটটো কাক দিব লাগিব? কৌটিল্যক দিব লাগিব। কাৰণ কৌটিল্যই কি কৰিছিলে? তেওঁৰ জ্ঞান বুদ্ধি কৌশলৰ জৰিয়তে ৰজা ধনানন্দক তেওঁ ধ্বংস কৰিছিলে, আৰু ধ্বংস কৰি পেলাই সেই সাম্ৰাজ্যখন মৌৰ্য সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিলে। তাৰপিছত আমি চাম অৰ্থশাস্ত্ৰৰ বিষয়ে। ইয়াত কি হৈছিলে? যে ফাৰ্ষ্ট ডিস্কভাৰ্ড ইন 1904, 1904 চনত ইয়াক কি কৰা হৈছিল? ডিস্কভাৰ কৰা হৈছিলে। আৰু ট্ৰেন্সলেট ইনটু জাৰ্মানী বাই জেকবি ইন 1909, যে 1909 চনত জেকবি এখন কি কৰিছিলে? জাৰ্মানী ভাষালৈ অনুবাদ কৰিছিলে। তাৰপিছতে এই অৰ্থশাস্ত্ৰখনৰ বিষয়ে জনা গৈছিলে। ই আছিলে কনচিষ্ট অফ 15 বুকছ, 150 চেপ্টাৰ আৰু 180 টপিক। টোটেল 15খন বুক লগ লাগি গঠন কৰা হৈছিলে। 150টা চেপ্টাৰ আছিলে আৰু 180টা ইয়াত টপিক আছিলে। প্ৰথম 1ৰ পৰা 5 নম্বৰ যিখন বুক আছিলে, সেইখনে কি কৰিছিলে? ইণ্টাৰনেল মেটাৰ্ছ অফ দ্য ষ্টেট, যে এখন ৰাজ্যৰ যিখিনি ভিতৰুৱা কথা, সেই ভিতৰুৱা দিশসমূহৰ বিষয়ে আলোচনা কৰিছিলে। 6ৰ পৰা 13 নম্বৰ বুকখনে যিখিনি বাহিৰা দিশ, এক্সটাৰ্নেল মেটাৰ অফ দ্য ষ্টেট, বাহিৰা দিশসমূহ আলোচনা কৰিছিলে।
আৰু 14 আৰু 15 নম্বৰ যিখন কিতাপ আছিলে আদাৰ ইছ্যুজ অফ ষ্টেট, যে এখন ৰাষ্ট্ৰৰ যিখিনি বাহিৰা কথা বিভিন্ন ভিতৰুৱা বাহিৰা পৰা বিভিন্ন যিখিনি অন্যান্য বিষয় আছিল তাক তেওঁলোকে আলোচনা কৰিছিলে। আৰু তেওঁ ক্লাছিফাইড 34 ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট, চৰকাৰৰ 34টা তেওঁ বিভাগৰ কথা উল্লেখ কৰিছিলে। অৰ্থশাস্ত্ৰ বিলং টু ধন্দশাস্ত্ৰ এণ্ড অলছ' ন'ন এজ নীতি শাস্ত্ৰ, যে এই অৰ্থশাস্ত্ৰখনক আৰু কি বুলি জনা গৈছিলে, নীতিশাস্ত্ৰ নামেৰেও জনা গৈছিলে। ফ'কাছ ষ্টেটক্ৰাফ্ট বাট অলছ' ডিছকাছ ধৰ্মা। গতিকে যদিও তেওঁলোকে শাসন প্ৰণালীৰ ওপৰত এই অৰ্থশাস্ত্ৰখনে কি কৰিছিলে, বিশেষকৈ ষ্টেটক্ৰাফ্ট মানে যে এখন ৰাষ্ট্ৰ কেনেধৰণে চলাব লাগে তাৰ ওপৰত যদিও জ্ঞান দিছিলে, তথাপিও কি কৰিছিলে, ধৰ্মৰ কথাও কি কৰিছিলে এইখনত উল্লেখ কৰা হৈছিলে। আৰু কৈছিলে যে শ্বয়িং কণ্টিনিউটি বিটুইন মনু আৰু কৌটিল্য। ইয়াত তোমালোকে আমি পাছলৈ পঢ়িব পাম যে মনু আৰু কৌটিল্যৰ কিছু সাদৃশ্য আছিলে, গম পাইছেনে? তেওঁলোকে ইজনে সিজনৰ সেই কামসমূহ, যে মনুৰ কামসমূহ কণ্টিনিউটি কৰাৰ নিচিনা হৈছিলে কৌটিল্যৰ কিছু ক্ষেত্ৰত। তাৰপিছত আহিলে মিনিং। কৌটিল্য ডিফাইন ষ্টেটক্ৰাফ্ট এজ অৰ্থশাস্ত্ৰ, অৰ্থ ডিনোট দ্য মেটেৰিয়েল ৱেলবিং। যে তেওঁৰ যিটো অৰ্থ শব্দ সেইটোৱে মেটেৰিয়েল ৱেলবিং, অৰ্থাৎ যে অৰ্থনৈতিকভাৱে কিমান স্বচ্ছ বা কিমান সম্পদ আছে তাৰ কথা তেওঁ উল্লেখ কৰিছিলে। দ্য কিং প্ৰাইমাৰী অবজেক্টিভ ইজ দ্য মেটেৰিয়েল ৱেলবিং অফ দ্য পিপল। গতিকে ৰজাৰ প্ৰথম যিটো সবাতোতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে জনসাধাৰণ যাতে অৰ্থনৈতিকভাৱে স্বচ্ছ হয় বা তেওঁলোকৰ হাতত সম্পদ থাকে, সেইটো ৰজাই কি কৰিব লাগিব, চোৱাটো প্ৰধান ৰজাৰ কৰ্তব্য আছিলে। মেটেৰিয়েল ৱেলবিং ইজ সুপ্ৰিম এটেইনমেণ্ট অফ অল আদাৰ গ'লছ ধৰ্মা কৰ্ম মোক্ষ ডিপেণ্ড অন দ্য মেটেৰিয়েল ৱেলবিং। সকলোতকৈ সুপ্ৰিম কি আছিলে মানুহৰ, মেটেৰিয়েল ৱেলবিং। তাৰপিছতহে ধৰ্ম, যে কৰ্ম, মোক্ষ, সেই সকলোবিলাক কিহৰ ওপৰত ডিপেণ্ড কৰে, মেটেৰিয়েল ৱেলবিঙৰ ওপৰতহে ডিপেণ্ড কৰে। সকলোতকৈ হাইট কি আছে, সকলোতকৈ ওপৰত কি আছে, যে মেটেৰিয়েল ৱেলবিং। লেণ্ড ৱাজ দ্য প্ৰাইমাৰী চ'ৰ্চ অফ মেটেৰিয়েল ৱেলবিং ইন এনচিয়েণ্ট টাইম। আৰু সেই সময়ছোৱাত কি আছিলে, মাটি যাৰ হাতত আছিলে তেওঁ অধিক সম্পদশালী আছিলে, গম পাইছেনে? মেটেৰিয়েল ৱেলবিং মানে সেই সময়ছোৱাত কি বুজাইছিলে, যাৰ বেছি মাটি আছে তেওঁ মেটেৰিয়েল ৱেলবিং। দ্য মেইন আইডিয়া অফ অৰ্থশাস্ত্ৰ হাউ টু একুৱাৰ লেণ্ড। যে অৰ্থশাস্ত্ৰৰ প্ৰধান যিটো আইডিয়া আছিলে সেইটো আছিলে কেনেকৈ আমি মাটি অধিগ্ৰহণ কৰিব লাগে। তাৰপিছত চোৱা, নেইবাৰ্ছ আৰ দ্য নেচাৰেল এনিমিজ এণ্ড ৰিলেশ্যন বিটুইন ষ্টেট আৰ অফেন ডিফাইন বাই দ্য ৱাৰ। তেওঁ কৈছিলে যে এই নেইবাৰ্ছসকলে আমাৰ যিখিনি ওচৰ চুবুৰীয়া যিখন প্ৰথম দেশ আছে তেওঁ আমাৰ প্ৰথম শত্ৰু বুলি কৈছিলে। আৰু সেইটো কাৰণে ৰাষ্ট্ৰখনে কি কৰিব, কাৰ মাটি দখল কৰিব, সেই ওচৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ মাটি দখল কৰিব, আৰু সেইটো সম্পূৰ্ণৰূপে লিগেল হ'ব বুলি কৈছিলে। তেওঁ নাইবাৰসকলে ইমিডিয়েট এনিমি বা নেচাৰেল এনিমি বুলি যে কৌটিল্যই উল্লেখ কৰিছিলে। আৰু সেই এনিমিক খতম কৰাটো অত্যন্ত জৰুৰী, মানে নিশেষ কৰাটো অতি জৰুৰী, আৰু নিজৰ সাম্ৰাজ্যৰ লেণ্ড এক্সপাণ্ড কৰিব লাগে বুলি তেওঁ উল্লেখ কৰিছিলে। ৰিলেশ্যন বিটুইন ষ্টেট আৰ অফেন ডিফাইন বাই দ্য ৱাৰ। আৰু দুখন ৰাষ্ট্ৰৰ মাজত যি সম্পৰ্ক সেইটো সদায় যুদ্ধই নিৰ্ধাৰণ কৰে বুলি কৈছিলে। যেনেকৈ আমি ৰিয়েলিজিমত পাইছিলোঁ, ঠিক সেই ধৰণৰ কথা বহু বছৰ পূৰ্বেই কৌটিল্যই কৈ গৈছিলে যে দুখন ৰাষ্ট্ৰৰ মাজত যিটো সম্পৰ্ক ইটছ অফেন ডিফাইন বাই দ্য ৱাৰ, যে যুদ্ধই এইটোক নিৰ্ধাৰণ কৰিছিলে। আৰু কোৱা হয় যে অৰ্থশাস্ত্ৰ ডিল উইথ দ্য আৰ্ট অফ ৱাৰ, যে যুদ্ধৰ প্ৰণালী সম্পৰ্কত কি কৰিছিলে, ই আলোচনা কৰিছিলে। এণ্ড ইট কনচিডাৰ্ড দ্য ফাৰ্ষ্ট টেক্সট বুক ইন জিঅ' পলিটিক্স। আৰু কোৱা হয় যে অৰ্থশাস্ত্ৰখনক জিঅ' পলিটিক্সৰ প্ৰথম কিতাপ বুলি কোৱা হৈছিলে। কাৰণ জিঅ' পলিটিক্স মানে হৈছে কি, যে চায়েন্স অফ কেপচাৰিং লেণ্ড, বুলি কোৱা হয়, হয়নে? গতিকে সেইফালৰ পৰা চাব গ'লে কৌটিল্যই এই কথাসমূহ কৈছিলে, সেইটো কাৰণে ইয়াক জিঅ' পলিটিক্সৰ প্ৰথম এখন কিতাপ বুলি উল্লেখ কৰা হয়। তাৰপিছত চোৱা, সপ্তাংগ থিয়ৰী। তেওঁৰ থিয়ৰীসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ এটা থিয়ৰী হৈছে কি, সপ্তাংগ থিয়ৰী, যাত তেওঁ কি কৰিছিলে, এক্সপ্লেইন দ্য 7th লিম্বছ অফ দ্য ষ্টেট হুইচ অলছ' মিন দ্য 7 এলিমেণ্ট অফ ছভাৰেণ্টি। তেওঁ 7টা স্তম্ভ বা 7 বাহু বুলি আমি ক'ব পাৰোঁ, যে 7টা স্তম্ভৰ কথা তেওঁ উল্লেখ কৰিছিলে, যাক তেওঁ 7 এলিমেণ্ট অফ ছভাৰেণ্টি বুলি কোৱা হৈছিলে, যে সাৰ্বভৌমত্বৰ 7টা স্তম্ভ বা স্তৰৰ কথা তেওঁ উল্লেখ কৰিছিলে। এক্সাম্পল অফ দ্য অৰ্গানিক থিয়ৰী অফ দ্য ষ্টেট। তেওঁ যে অৰ্গানিক থিয়ৰীৰ কথা কৈছিলে, অৰ্গানিক থিয়ৰী বুলি ক'লে আমি কি বুজিম, যেনেকৈ অৰ্গানিক কি হয়, যে সকলো ভাগৰে বিকাশ হৈ থকাটো বহুত জৰুৰী হয়। ঠিক সেইদৰে সাৰ্বভৌমত্বৰ যি 7টা এলিমেণ্ট আছে সেইকেইটাও বহুত গুৰুত্বপূৰ্ণ হয়, আৰু তাৰ বিকাশ হৈ থকাটো অত্যন্ত
গুৰুত্বপূৰ্ণ অৰ্গানিজমত যেনেকৈ বস্তু এটা বৃদ্ধি বিকাশ হৈ থাকে ঠিক সেইদৰে এখন ৰাষ্ট্ৰ এটা নিৰ্দিষ্ট দিশত থাকিলে নহ'ব তাৰো বৃদ্ধি হৈ থাকিব লাগিব মানে গম পাইছেনে সেই কথা উল্লেখ কৰিছিলে আৰু আমি এলিমেণ্ট কেইটাৰ বিষয়ে পঢ়িম যে কিং অমৰ্ত্য দুৰ্গ জনপদ কোচা বালা এণ্ড মিত্ৰ এইকেইটা বিষয়ে আমি পঢ়িম ঠিক আছে প্ৰথম আহিলে কি কিং ৰজা ৰজাক কি বুলি কৈছিলে যে কিং ইজ দ্য চেণ্টাৰ অফ দ্য ষ্টেট ইট ইজ ডিফিকাল্ট টু ৰিপ্লেচ এ পাৰ্চনেলিটি কিং প্লে এ মোষ্ট ইম্পৰ্টেণ্ট ৰোল ৰজা একদম শাসনৰ কেন্দ্ৰবিন্দু আছিলে তেওঁৰ যিটো পাৰ্চনেলিটি সেইটো আৰু কোনো ৰিপ্লেচ কৰিব নোৱাৰে তেওঁ সকলোতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনেই হৈছে কোন কিং ইফ কিং ইজ ষ্ট্ৰং এণ্ড আদাৰ এলিমেণ্ট অফ সভাৰেণ্টি আৰ উইক দ্য ষ্ট্ৰং এণ্ড দ্য স্মাৰ্ট কিং কেন কনভাৰ্ট দ্য এলিমেণ্ট অফ উইকনেছ ইনটু দ্য এলিমেণ্ট অফ ষ্ট্ৰেংথ আমি যে এই সাতটা স্তম্ভ পাইছিলোঁ নে নাই এই সাতটা এলিমেণ্ট পাইছিলোঁ নে নাই যে সাৰ্বভৌমত্বৰ সাতটা এলিমেণ্ট পাইছিলোঁ নাই সেই সাতটা এলিমেণ্টৰ কথা কৈছিলে সেইকেইটা যদি উইক হয় আৰু ৰজাজন যদি ষ্ট্ৰং হয় তেতিয়াহ'লে কি কৰিব পাৰিব সেই ৰজাজনে এই সাতটা যি এলিমেণ্ট তাক কি কৰিব পাৰিব ষ্ট্ৰং কৰিব পাৰিব বুলি কৈছিলে ইফ আদাৰ এলিমেণ্ট আৰ ষ্ট্ৰং বাট দ্য কিং ইজ উইক ইট উইল বি লিড টু দ্য অভাৰ অল উইকনেছ কিন্তু কৈছিলে যদি ৰজাজন যদি উইক হয় আৰু বাকী এই সাতটা এলিমেণ্ট যদি ষ্ট্ৰং হয় তেতিয়াহ'লে কিন্তু কোনো লাভ নাই গম পাইছেনে তেতিয়াহ'লে সেইটো গোটেই ৰাজ্যখনেই দুৰ্বল হৈ পৰিব কৌটিল্য এম্ফাচাইজ ডেট দ্য কিং শুড নট বি এৰগেণ্ট এণ্ড গিভ এটিটিউড ৰিকগনিশ্যন অফ দ্য আদাৰ এলিমেণ্ট আৰু কি কৰিব নালাগে যে ৰজাজন কেতিয়াও অহংকাৰী হ'ব নালাগে আৰু তেওঁ যি সাতটা এলিমেণ্ট আছে সেই সাতটা এলিমেণ্টক তেওঁ ৰেচপেক্ট কৰিব লাগে তেওঁ তাৰ ওপৰত সদায় ধ্যান দিব লাগে বুলি তেওঁ উল্লেখ কৰিছিলে সেইটো আছিলে ফাৰ্ষ্ট এলিমেণ্টটো হৈছে কিং তাৰপিছত আহিলে অমৰ্ত্য মানে হৈছে কি চিনিয়ৰ মিনিষ্টাৰ ঠিক আছে দে আৰ মোষ্টলি ব্ৰাহ্মিনছ যে ব্ৰাহ্মণসকলক কি আছিলে অমৰ্ত্য বা চিনিয়ৰ মিনিষ্টাৰৰ পদবী দিয়া হৈছিলে দ্য মষ্ট ইম্পৰ্টেণ্ট এমং দেম ইজ দ্য এম্বেচেডৰ হু ইজ ৰিপ্ৰেজেণ্ট কিং অৰ দ্য ষ্টেট আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ তেওঁলোক অমৰ্ত্যসকল সকলোতকৈ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰদূত আছিল যিয়ে ৰজাক বা ৰাষ্ট্ৰ এখনক কি কৰিছিলে তেওঁলোকে প্ৰতিনিধিত্ব কৰিছিলে কিং শুড চুজ হিম ভেৰি কেয়াৰফুলি হি শুড বি ট্ৰাষ্টেড পাৰ্চন এণ্ড ৱেল ভেষ্টেড ইন দ্য শাস্ত্ৰ গতিকে ৰজাই যেতিয়া তেওঁলোকক নিৰ্বাচিত কৰিব তেওঁ বহুত সতৰ্কতাৰে তেওঁ নিৰ্বাচন কৰিব লাগিব যাতে সেই লোকজন অতি বিশ্বাসী হয় আৰু তেওঁ শাস্ত্ৰৰ ওপৰত যাতে যথেষ্ট জ্ঞান থাকে হি ছাজেষ্টেড দ্য কিং শুড হেভ এটলিষ্ট 3 অমৰ্ত্য কৌটিল্যই কৈছিলে যে তিনিজন যাতে অমৰ্ত্য থাকে কিয় যে দুজনে যদি ৰজাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰে এজন সদায় যাতে কি থাকে ৰজাৰ লগত থাকে অমৰ্ত্য কেন চেলেঞ্জ দ্য পাৱাৰ অফ দ্য কিং হি উইল ছাজেষ্ট কিং শুড কিপ টেষ্টিং দ্য ইণ্টিগ্ৰিটি অফ মিনিষ্টাৰ ফ্ৰম টাইম টু টাইম গতিকে কি হ'ব পাৰে এই তিনিজন যি মিনিষ্টাৰ আছিলে তেওঁলোকে কি কৰিব পাৰে ৰজাৰ বিৰুদ্ধে কেতিয়াবা ষড়যন্ত্ৰ সৃষ্টি কৰিব পাৰে নহয় জানো গতিকে তেওঁ সময়মতে তেওঁলোকৰ সেই বিশ্বাসযোগ্যতাটো সদায় পৰীক্ষা কৰি ৰাখিব লাগে যে তেওঁলোকে ৰজাৰ বিশ্বাসযোগ্য হৈ আছে নে নাই বুজি পাইছা তাৰপিছত আমি জানো দুৰ্গ ফৰ্ট বুলি কোৱা হয় তাৰপিছত চোৱা যে মৌৰ্যন এম্পায়াৰ ইজ ন'ন এজ ফৰ ডিফাৰেণ্ট টাইপ অফ ফৰ্ট যে বিভিন্ন প্ৰকাৰৰ দুৰ্গৰ বাবে কি আছিলে মৌৰ্যন এম্পায়াৰ জনা গৈছিলে কৌটিল্য মেনশ্যনছ ডিফাৰেণ্ট ফ্ৰম অফ হিল ৱাটাৰ আৰু ডেজাৰ্ট পাহাৰতো পানীত মৰুভূমিত বিভিন্ন ধৰণৰ দুৰ্গ তেওঁলোকৰ আছিলে দ্য ফৰ্ট এটা চিম্বল অফ ডিফেন্সিভ এণ্ড অফেন্সিভ কেপেবিলিটিজ অফ দ্য ষ্টেট তেওঁলোকে কৈছিলে সেই প্ৰজাক অফেন্সিভ ডিফেন্সিভ মানে কি যে প্ৰজাক সুৰক্ষা দিবলৈ আৰু লগতে শত্ৰুক আক্ৰমণ কৰিবলৈ তেওঁলোকে ফৰ্টবোৰৰ প্ৰয়োজন আছে প্ৰথমটো হৈছে যে নিজৰ প্ৰজাখিনিক সুৰক্ষা দিবলৈ আৰু দ্বিতীয়টো হৈছে শত্ৰুক আক্ৰমণ কৰিবৰ কাৰণেও কি আছিলে এই ফৰ্টবিলাকৰ প্ৰয়োজন আছিল হেন্স দ্য কিং শুড বি কনষ্ট্ৰাক্টিং ফৰ্ট গতিকে কি কৰিব লাগিব যে ৰজাই এই ফৰ্টসমূহ কি কৰিব লাগিব নিৰ্মাণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ ঠিক আছে তাৰপিছত আমি নেক্সট আহিলে যাওঁ আহা জনপদ যাক আমি কি বুলি কওঁ টেৰিটৰী place where common man lives operates should conduct business and various activities জনপদ যেতিয়া আমি কথা কওঁ যে মাটি আৰু জনসংখ্যা এই দুইটা মিলি পেলাই কি হৈছে জনপদ গঠন কৰা হৈছে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ইট প্ৰভাইড দ্য ইকনমিক ৰিচোৰ্চেছ জনপদটো অতিকৈ প্ৰয়োজনীয় কাৰণ ইয়াত ব্যৱসায় বাণিজ্যৰ পৰা বিভিন্ন কামসমূহ হয় গতিকে ইয়াত ইকনমিক ৰিচোৰ্চসমূহ পোৱা যায় কিং হেজ টু এনচিয়ৰ ডেট হিজ পিপল আৰ হেপী গতিকে ৰজাই সেইটো সদায় কি ৰাখিব লাগিব মনত ৰাখিব লাগিব যাতে তেওঁলোকৰ কি থাকে লোকসকল সদায় হেপী থাকে হয়তো মই ৰজাৰ কিং অপশ্যনটো ক'বলৈ পাহৰি গৈছিলোঁ তাত এটা আছিলে যে ইন দ্য হেপিনেছ অফ দ্য ছাবজেক্ট লাইজ দ্য হেপিনেছ অফ দ্য কিং তাত কোৱা হৈছিল যে ৰজা তেতিয়া সুখী হ'ব যেতিয়া ৰাজ্যখনৰ প্ৰজা সুখী হ'ব গতিকে তেওঁ কি কৰিব লাগিব কিং হেজ টু এনচিয়ৰ ডেট হিজ পিপল আৰ হেপী বুজি পাইছা
Even in case of territory, Kautilya suggests to use spy to remain in touch with public mood. গতিকে সেই ভূখণ্ডত কি কৈছিলে কিছুমান স্পাই নিযুক্তি দিব কৈছিলে যাতে তেওঁলোকে সাধাৰণ জনসাধাৰণৰ যিবিলাক মানসিকতা মুডবিলাক যেতিয়া জানি থাকে ক'ত কি হৈ আছে তাৰ বিষয়ে যে ৰজাক খবৰ দি থাকে Kautilya has given a detailed account of spies. He mentioned at least 10 type of spies to be used both for external and internal purpose. গতিকে Kautilya সেই কথাটো কৈছিলে যাতে টোটাল 10 জন যাতে স্পাই থাকে যোনে ইন্টাৰনেল আৰু এক্সটাৰ্নেল যিখিনি পাৰপজ বিভিন্ন দিশত তেওঁলোকে চোৱাচিতা কৰিব পাৰে এটা সময় তেওঁ সেইখিনি কথা কৈছিলে কোন হ'ব আন্ডাৰ দ্য গাইডেন্স অফ দ্য ডিসিপ্লিনছ এণ্ড ষ্টুডেণ্ট স্পাই যাক তেওঁ কপটিকা বুলি কৈছিলে তাৰপিছত ৰেকুলচেছ যাক তেওঁলোকে উদাস্থিতা বুলি কৈছিলে ঠিক আছে যিখিনি বৈৰাগী কথা কৈছিলে বৈৰাগী অৰ্থাৎ হাউচ হোল্ডাৰ গৃহপতিকা মাৰ্চেণ্ট যিসকলে ব্যৱসায় কৰে এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰে ঠিক আছে তাৰপিছত আহিলে এষ্টিক্স যিসকলে তপস্যা কৰে ফাইভ ব্ৰেণ্ডৰ কথা কৈছিলে টিস্কানা তাৰপিছত প্ৰিজনাৰ যিখিনি প্ৰিজনাৰ্ছ আছিলে এণ্ড মেডিয়েকেণ্ট ওমেণ্ট যাক কি বুলি কৈছিলে ভিকুহি মানে যিখিনি ভিক্ষা কৰি থকা যিখিনি মহিলা সেই মহিলাৰ কথা তেওঁ উল্লেখ কৰিছিলে তাৰপিছত চোৱা বালা According to him, army should be comprises of Kshatriya. যে যিখিনি ক্ষত্ৰিয় আছিলে তেওঁলোকক লৈ পেলাই কি কৰিব যুদ্ধ বিগ্ৰহত যোন বাকৈত তেওঁলোকক লৈ কি কৰিব লাগে যে আৰ্মি গঠন কৰিব লাগে হি বিলিভ ইন হেৰিডিটি বেচিছ অফ ৰিক্ৰুটমেণ্ট এই ক্ষেত্ৰত তেওঁ বংশানুক্ৰমিতাৰ ওপৰত কিছু পৰিমাণে বিশ্বাস কৰিছিল However, if needed arises, the other বৰ্ণ can also be incorporated. যদি প্ৰয়োজন হয় তেতিয়াহ'লে অন্য বৰ্ণৰ লোকো কি হ'ব পাৰিব যে এই বালাত বা মিলিটাৰীত তেওঁ ভৰ্তি হ'ব পাৰিব Even as far as king is concerned, Kautilya is not particular about Barno. গতিকে যেতিয়া ৰজা কথা আছিলে ৰজা কোন হ'ব সেই ক্ষেত্ৰত তেওঁ কোনো বৰ্ণৰ কথা কোৱা নাছিলে he mentioned that a king can be of any বৰ্ণ but preferably Kshatriya যিকোনো বৰ্ণৰ এজন লোকে ৰজা হ'ব পাৰিব কিন্তু তেওঁ প্ৰিফাৰ কি কৰিছিলে যিখিনি ক্ষত্ৰিয় লোকসকল ৰজা হোৱাটো তেওঁ বিচাৰিছিলে তাৰপিছত আহিলে কোচা মানে হৈছে কি তেজাৰী ঠিক আছে গতিকে তেজাৰী it should be sufficient to extend that not only the king is able to fulfill the routine obligation and he is able to meet any sort of emergency গতিকে সেই তেজাৰী বা কোচাই কি কৰিব যেতিয়া ৰজাৰ সহায় কৰাটোই নহয় যাতে ইমাৰ্জেন্সি টাইমত কি কৰিব পাৰে যে ৰাষ্ট্ৰখনক সহায় কৰিব পাৰে তাৰ কাৰণে কোচাৰ অতি প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰিছে তাৰপিছত আহিলে মিত্ৰ বা এলাই the friend have a symbolic important বুলি কিয় কৈছে কাৰণ কোনো স্থায়ী বন্ধু বা স্থায়ী শত্ৰু নাথাকে আৰু এটো খুব কঠিন আইডেন্টিফাই কৰাটো যে কোন স্থায়ী বন্ধু as there no is permanent friend and enemy it is difficult to identify who is real and who is pretending গতিকে কৈছে এটো চিনাক্তকৰণ কৰাটো অতিকৈ কঠিন কাম যে কোন সঁচা বন্ধু বা কোন শত্ৰু হেতু প্ৰিটেন্ডিং কৰাটো অতি কঠিন কাম বুলি কৈছিল they are symbol of strength of king everyone want to be the friend of the strong কৈছিল যোনজন শক্তিশালী হয় তেওঁৰ ৰজা তেওঁৰ মানে বন্ধু হ'বলৈ সকলো বিচাৰিব if a country losing friend to enemy it's a serious concern যদি কৈছিল যে এখন ৰাষ্ট্ৰৰ নিজৰ বন্ধু ৰাষ্ট্ৰসমূহ হেৰুৱাই গৈ আছে তেতিয়াহলে হেতু আমাৰ কাৰণে অতিকৈ কনসাৰ্নৰ বিষয় হেতু অতি সিৰিয়াস বিষয় বুলি কৈছিল এই ক্ষেত্ৰত আমি মালদ্বীপ শ্ৰীলংকা নেপাল গেটিং ক্লোজ টু চাইনাৰ কথা ক'ব পাৰো যে ইণ্ডিয়াৰ আগতে বন্ধু ৰাষ্ট্ৰ আছিল তেওঁলোকে লাহে লাহে কাৰ ফালে ঢাল খাইছে তেওঁলোকে লাহে লাহে চাইনাৰ ফালে ঢাল খাইছে গতিকে এটো অতি সিৰিয়াস মেটাৰ গমছানে গতিকে কটিলৰ সেই কথাটো কৈছিল যে বন্ধু ৰাষ্ট্ৰ সংখ্যাসমূহ কমি গৈছে বা বেলেগ ঢাল খাইছে হেতু ৰজাৰ বাবে অতি এটা সিৰিয়াস বিষয় ঠিক আছে তাৰপিছত আহিলে আমাৰ মণ্ডল থিওৰি এতিয়া মণ্ডল থিওৰিত তেওঁ প্ৰথম কি কথা উল্লেখ কৰিছিল যে ৰাজধৰ্মৰ কথা উল্লেখ কৰিছে ৰাজধৰ্মটো হৈছে কি ক্ষত্ৰিয় ধৰ্ম হৈছে যুদ্ধ যে ৰজাই যুদ্ধ কৰিবই লাগিব based on geopolitics and the concept of state expansion গতিকে জিওপলিটিক্সৰ এই ক্ষেত্ৰত কি যে নিজৰ ভূমি অধিগ্ৰহণ কৰিবই লাগিব এখন ৰাষ্ট্ৰ যদি বৰ্তি থাকিবলৈ হয় তেওঁ অন্য ৰাষ্ট্ৰৰ ভূমি অধিগ্ৰহণ কৰিব লাগিব গতিকে ইয়াত কোনো বেসিক প্ৰিন্সিপলৰ কথা কৈছিলে যে নেইবৰ ইজ এ নেচাৰেল এনিমি ইতিমধ্যে পঢ়ি আহিছো যে আমাৰ যিখন ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ তেওঁ প্ৰথম শত্ৰু হয় বুলি কৈছিলে
নেইবৰ ইজ এ নেচাৰেল ফ্ৰেণ্ড। আমি এইকেইটাৰ বিষয়ে পিছত কিছু আলোচনা কৰিম, ঠিক আছে। আমি এই ক্ষেত্ৰত এটা ডায়েগ্ৰামৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, চোৱা এতিয়া তেওঁ যিটো মণ্ডল থিয়ৰী, সেই মণ্ডল থিয়ৰীটোত তেওঁ কি কৈছিলে, ইয়াত তোমালোকে দেখিছা এইটো ৰেড আৰু গ্ৰীণ। ৰেডটোৱে কি কৈছে, লাইকলি টু এনিমি। ৰেডটোৱে কাক ৰিপ্ৰেজেণ্ট কৰিব, যে এনিমি, আৰু গ্ৰীণটোৱে কাক ৰিপ্ৰেজেণ্ট কৰিব, বন্ধু মানে, ঠিক আছে। ইয়াত প্ৰথম একদম চেণ্টাৰত কোন থাকিব, কিং, যাক কি বুলি বিজি গেছি, যাক কি বুলি কোৱা হয়, বিজি গিচু বুলিও কোৱা হয়। গতিকে সেই ৰজাৰ একদম ইমিডিয়েট ওচৰত যোনখন থাকিব, ওচৰ চুবুৰীয়া যিখন থাকিব, সেইখন আমি গম পাইছোঁ যে ওচৰ চুবুৰীয়াখনে হৈছে কি ইমিডিয়েট এনিমি, গম পাইছে, বা ফাৰ্ষ্ট এনিমি বা নেচাৰেল এনিমি বুলি তেওঁ উল্লেখ কৰিছে। গতিকে ৰজাৰ একেবাৰে ওচৰ চুবুৰীয়া প্ৰথম যিখন ৰাষ্ট্ৰ হ'ব, সেই ৰাষ্ট্ৰখন কি হ'ব, যে এনিমি ৰাষ্ট্ৰ হ'ব। আকৌ সেই এনিমি ৰাষ্ট্ৰখনৰ যিখন আকৌ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ হ'ব, সেইখন কি হ'ব, যে এইখনৰ যে এই এৰিৰ কি হ'ব, শত্ৰু ৰাষ্ট্ৰ হ'ব, কিন্তু কিঙৰ কি হ'ব, ৰজাৰ মিত্ৰ হ'ব। গতিকে এটা কয় ন, যে দুশ্মন কা দুশ্মন দোষ হতা হে, সেইটো টাইপৰ মানে। গতিকে এইখন যে এই এৰিৰ যিটো এনিমি হ'ব, সেইটো ৰজাৰ কি হ'ব, মিত্ৰ হ'ব, গম পাইছানে। আৰু এই মিত্ৰৰ যিটো একদম ইমিডিয়েট যিখন ৰাষ্ট্ৰ থাকিব, সেইখন কি হ'ব, এৰি মিত্ৰ, এনিমিজ ফ্ৰেণ্ড হ'ব। এই যে এৰি এনিমি আমি পাইছিলোঁ, ইয়াৰ কি হ'ব, তেওঁলোকৰ ফ্ৰেণ্ড হ'ব। তাৰপিছত আহিব এলিজ ফ্ৰেণ্ড, মিত্ৰ। গতিকে ইয়াৰ পৰা আকৌ যিখন ইমিডিয়েট যিখন এতিয়া ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ হ'ব, সেইখন কি হ'ব, যে সেইখন কি হ'ব, যে এই মিত্ৰৰ এনিমি ৰাষ্ট্ৰ হ'ব, এই মিত্ৰৰ কি হ'ব, এনিমি ৰাষ্ট্ৰ হ'ব। আৰু এই মিত্ৰৰ এনিমি ৰাষ্ট্ৰৰ যিখন ইমিডিয়েট নাইবৰ হ'ব, সেইখন কি হ'ব, এলিজ ফ্ৰেণ্ড হ'ব, এই মিত্ৰৰ বন্ধু ৰাষ্ট্ৰ হ'ব। সেইখন কি বুলি কৈছে, মিত্ৰ আৰু মিত্ৰ। আৰু এই মিত্ৰৰ যিখন নেইবৰ কি কয়, একদম ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ থাকিব, সেইখন এই এনিমিটোৰ কি হ'ব, এৰি মিত্ৰ হ'ব, এই এনিমিজনৰ ফ্ৰেণ্ড হ'ব। অৰ্থাৎ কৌটিল্য ইয়াৰ যদি এইটোৱে বুজাইছিলে যে নিজৰ যিখিনি সন্মুখৰ একদম প্ৰথম যিখন ৰাষ্ট্ৰখন, সেইখন হ'ব কি হ'ব, প্ৰথম নেচাৰেল এনিমি হ'ব। আৰু সেই নেচাৰেল এনিমিৰ যিখন এনিমি ৰাষ্ট্ৰ থাকিব, সেইখন যদি মাজত আমি কিঙক ধৰো, কিঙৰ কি হ'ব, বন্ধু ৰাষ্ট্ৰ হ'ব। এটা যে কওঁ আমি যে দুশ্মন কা দুশ্মন দোষ হতা হে, সেইটো টাইপৰ এটা মানে কথা হয় ইয়াত। তাৰপিছত তেওঁ তলৰ ফালে কি কৰিছিলে, পৰশভংগিৰাহা, অৰ্থাৎ তলৰ ফালে আৰু আছিলে পৰশভংগিৰাহা, কি বুলি কৈছিলে, তেওঁ এনিমি বুলি কৈছিলে। আকাৰানন্দাক কি বুলি কৈছিলে, আকাৰানন্দা ৰজাৰ কাৰণে কি হ'ব, বন্ধু হ'ব। আৰু এইফালে চোৱা যে পচৰা ভংগিৰাহা চাৰা, গতিকে এইটো এনিমিজ ফ্ৰেণ্ড হ'ব, যে এই এনিমিটোৰ যে পচৰা ভংগিৰাহাৰ এইটো ফ্ৰেণ্ড হ'ব। আৰু আকাৰানন্দা চাৰা এলিজ ফ্ৰেণ্ড হ'ব, আকাৰানন্দা কি হ'ব, এই এলিজৰ বন্ধু হ'ব। তাৰোপৰি আৰু দুজন ৰজাৰ কথা কৈছিলে, যে মধ্যমা অৰ্থাৎ বাফাৰ ষ্টেট বুলি যে কওঁ, বাফাৰ ষ্টেট বুলি ক'লে কি, দুখন ৰাষ্ট্ৰৰ মাজত যেতিয়া, দুখন বৃহৎ ৰাষ্ট্ৰৰ মাজত যেতিয়া এখন সৰু ৰাষ্ট্ৰ থাকে, যেনেকে আমি যদি কওঁ চীন আৰু চাইনা আৰু ইণ্ডিয়াৰ মাজত কি আছে, নেপালক আমি কি বুলি কওঁ, যে বাফাৰ ষ্টেট বুলি কোৱা হয়। আৰু লগতে তেওঁ মধ্যমাৰ কথা কৈছিলে, আৰু উদাসীনাৰ কথা কৈছিলে, উদাসীনাৰ কথা কৈছিলে। উদাসীনা মানে তেওঁ নিউট্ৰেল থাকে। যেনেকে আমি যদি এতিয়া আমি চাওঁ যে ছুইজাৰলেণ্ডৰ কথা আমি ক'ব পাৰোঁ, ছুইজাৰলেণ্ড এখন কি নিউট্ৰেল ষ্টেট হয়। ঠিক সেইদৰে তেওঁ এই টোটেল কিমান কৈছিলে, 12জন ৰজাৰ কথা তেওঁ ইয়াত উল্লেখ কৰিছিলে। তোমালোকে হয়তো এইটোত অকণমান কনফিউজ পাব পাৰা, কিন্তু জাষ্ট এইটো বুজি ল'বা যে যিখন ইমিডিয়েট যিখন নেইবৰ কাণ্ট্ৰি থাকিব, তেওঁ কি হ'ব, নেচাৰেল এনিমি হ'ব। আৰু সেই নেচাৰেল এনিমিৰ যিখন ইমিডিয়েট ৰাষ্ট্ৰ থাকিব, সেইখন ৰজাৰ কি হ'ব, বন্ধু হ'ব, গম পাইছানে। আৰু সেই ৰাষ্ট্ৰখনৰ যিখন ইমিডিয়েট এনিমি থাকিব বা নেচাৰেল এনিমি থাকিব, সেইখন এৰিৰ কি হ'ব, এৰি মিত্ৰ হ'ব, বুজি পাইছা। আৰু এৰি মিত্ৰৰ যিখন ইমিডিয়েট নেইবৰ থাকিব, তেওঁ কি হ'ব, যে এই মিত্ৰ ৰাষ্ট্ৰখনৰ এইখনৰ মিত্ৰ বুলি কৈছে, এলিজ ফ্ৰেণ্ড হ'ব। আৰু তেওঁৰ যিখন ইমিডিয়েট এনিমি থাকিব, তেওঁ হ'ব এৰি মিত্ৰ, এই এৰি মিত্ৰৰ ফ্ৰেণ্ড হ'ব এইখন। অৰ্থাৎ এখন যিখন এনিমি হ'ব, এনিমি ৰাষ্ট্ৰখনৰ এনিমিখন এখনৰ বন্ধু ৰাষ্ট্ৰ হ'ব। তোমালোকে সেই প্ৰক্ৰিয়াটোৰ মাজে গ'লে বুজিবলৈ হয়তো সহজ হ'ব। তাৰপিছত চোৱা,
যে তেওঁ সৎগুণা নীতি অৰ্থাৎ 6-fold পলিচিৰ কথা সগুণা নীতিৰ কথা 6-fold পলিচিৰ কথা উল্লেখ কৰিছিলে কিং ক্যান এডপ্ট দ্য ফলোইং অপশন ডিপেন্ডিং অন দ্য সিচুৱেশ্যন যিকোনো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৰজাই এইকেইটা ল'ব পাৰে সন্ধি অৰ্থাৎ তিথি ইফ দ্য এনিমি ষ্ট্ৰং গো ফৰ সন্ধি এক্সাম্পল চিমলা এগ্ৰিমেণ্ট পাকিস্তানে কি কৰিছিলে পাকিস্তানে আমাৰ ভাৰতবৰ্ষৰ লগত চিমলা এগ্ৰিমেণ্ট কৰিছিলে গম পাইছিলে ভাৰতবৰ্ষৰ এখন শক্তিশালী আছিলে তাৰপিছত বিগ্ৰহ ব্ৰেক সন্ধি ৱেন ইউ বিকাম ষ্ট্ৰং আৰু কৈছিলে কি যেতিয়া তুমি শক্তিশালী হবা গতিকে সেই সন্ধি কি কৰিব লাগে ভাঙি পেলাব লাগে তাৰপিছত আসানা টু চিট ষ্টেচনিং অফ ফ'ৰ্চ নিয়াৰ দ্য এনিমিজ টেৰিটৰী আৰু নিজৰ যে এনিমি টেৰিটৰীৰ ওচৰত মানে বৰ্ডাৰত বুলি কয় বৰ্ডাৰ নিজৰ সৈন্যবাহিনী সংস্থাপন কৰিব লাগে বুলি তেওঁ কৈছিলে ইয়না অৰ্থাৎ মুভমেণ্ট মিলিটাৰী এক্সাৰচাইজ নিয়াৰ দ্য এনিমিজ টেৰিটৰী আৰু সেই নিজৰ শত্ৰু ৰাষ্ট্ৰখনৰ একদম বৰ্ডাৰ কি কৰিব লাগে মিলিটাৰী এক্সাৰচাইজসমূহ কৰিব লাগে যাতে তেওঁলোকে ভয় খায় মানে তাৰপিছত সমস্যায়া অবজেক্টিভ জইন হেণ্ড উইথ দোজ হু হেভ দ্য চিমিলাৰ অবজেক্টিভ আৰু যিখিনি ৰাষ্ট্ৰৰ মেইন উদ্দেশ্য একেই থাকিব তেওঁলোকৰ সৈতে কি কৰিব লাগে জইন হেণ্ড কৰিব লাগে যেনেকৈ আমি স্কোৱাড গোটৰ কথা ক'ব পাৰোঁ টু কণ্টেইন চাইনা যে চাইনাক ৰোধ কৰিবৰ কাৰণে ভাৰত আমেৰিকা জাপান মিলি পেলাই যিটো স্কোৱাড গঠন কৰিছে গতিকে সেইটোক আমি ইয়াৰ সমস্যাৰ ভিতৰত পেলাব পাৰোঁ যিটো কথা গতিলৈ কৰিছিলে তাৰপিছত আহিলে যে দাভাই দাভা অৰ্থাৎ ডুৱেল পলিচি হয়তো মোৰ উচ্চাৰণটো কিবা অকণ ভুল হ'ব পাৰে ক্ষমা কৰিবা ডুৱেল পলিচি দ্য ফ্ৰেণ্ডশ্বিপ উইথ ওৱান এনিমিটি উইথ দ্য আদাৰ ডোণ্ট গ' ফৰ ৱাৰ অন টু ফ্ৰণ্ট এট দ্য ছেইম টাইম কৈছে যে এটাৰ লগত একে সময়তে দুইটাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নকৰিবা এটাৰ লগত যদি বন্ধু হৈ থাকা তেতিয়াহ'লে কি হ'ব সেই এনিমিটোৰ বিৰুদ্ধে যুদ্ধ কৰিবা আৰু এনিমিটিৰ লগত যদি বন্ধু হৈ লোৱা তেতিয়াহ'লে সেই বন্ধুটোৰ বিৰুদ্ধে যুদ্ধ কৰিবা মানে একে টাইমতে বন্ধুৰ শত্ৰু দুইখন ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হাক দিছে ঠিক আছে ফ'ৰ উপায়ছ তেওঁ চাৰিটা উপায়ৰ কথা উল্লেখ কৰিছিলে চাম মানে হৈছে পিচ ডেট ইজ এণ্ট্ৰি ইনটু এ ট্ৰিটি শান্তিৰ কাৰণে চুক্তিত অহা ডেম ইকনমিক ডিপ্ল'মেচি ঠিক আছে ইকনমিক ডিপ্ল'মেচিত আমি যদি ক'ব পাৰোঁ সেই যে অৰ্থনৈতিকভাৱে সহায় কৰি পেলাই সেই ৰাষ্ট্ৰখনক বাধ্যনিক ক্ষেত্ৰত হস্তক্ষেপ কৰা সেই ধৰণৰ কথা ডন দ্য ইউজ দ্য ফ'ৰ্চ যদি তেনেকুৱা নহয় যে যুদ্ধ কৰাৰ কথা কৈছে আৰু ডিভিজন ইট ক্ৰিয়েটিং ছেপাৰেটিষ্ট টেণ্ডেঞ্চি অৰ্থাৎ যদি সেই দেশখনত যিখিনি ছেপাৰেটিষ্ট টেণ্ডেঞ্চি আছে তেওঁলোকক অধিক উৎসাহ যোগোৱা মানে গম পাইছেনে যিদৰে আমাৰ পাকিস্তানে ধৰা কাশ্মীৰত কৰে ঠিক আছে সেই তেনেকুৱা ধৰণৰ কামসমূহ যাতে আমাৰ ছেপাৰেটিষ্ট মুভমেণ্টখিনি আৰু যাতে কি হয় বিভাজন কৰে গভৰ্ণমেণ্টৰ সেই তেনেকুৱা কামসমূহ তেনেকুৱা কৰিবৰ কাৰণে সেয়া কথা তেওঁ উল্লেখ কৰিছিলে ৱাৰৰ কথা তেওঁ কৈছিলে পৰাক্ৰমা যুদ্ধ অপেন ৱাৰ ফুড যুদ্ধ গৰিলা ৱাৰফেয়াৰ আৰু টুচনিং যুদ্ধ প্ৰক্সি ৱাৰত কি হয় যে মেইন সৈন্যবাহিনী নাহে বেলেগ কিছুমান লোকৰ হাতত বন্দুক দি পেলাই কি কৰিব যে যুদ্ধৰ আক্ৰমণ কৰিবলৈ পঠিয়ায় এটা টাইপ অফ ভিক্টৰিজ ধৰ্ম বিজয়া ৰাইটফুল মিনছ ঠিক আছে যিটো যে সঁচা উপায়েৰে বা ভালকৈ যুদ্ধ কৰি পেলাই নিজৰ যে কিছুমান টাইপ অফ ভিক্টৰিজৰ কথা কৈছিলে ধৰ্ম বিজয়া বাই ৰাইটফুল মিনছ কোনো ধৰণৰ কূটনীতি নকৰাকৈ ধৰা যুদ্ধত জয়ী হোৱাটোৰ কথা কৈছিলে তাৰপিছত আহিলে লাভা বিজয়া ইকনমিক ইনভেষ্টমেণ্ট টু এনিমি যে টকা পইচা দি এনিমিক যে নিজৰ ফালে কৰি লোৱা আৰু অস্ত্ৰতা বিজয়া বাই আনফেয়াৰনেছ যে যিকোনো ধৰণৰ কৌশল কৰিবলৈ যুদ্ধত জয়লাভ কৰাটো কথা কৈছিলে বাকী তেওঁ অৰিজিন অফ দ্য ষ্টেটৰ ক্ষেত্ৰত যে মনুস্মৃতিয়ে যিখিনি কথা কৈছিলে সেই কথা উল্লেখ কৰিছিলে আৰু দ্বিতীয় চৰ্দা কিঙতো ছেম তেওঁ মনুস্মৃতিৰ কথা যে মনুস্মৃতিয়ে যিদৰে কৈছিলে সেয়া কথাই তেওঁ উল্লেখ কৰিছিলে ঠিক আছে যে আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও জানিব পাৰিলা যে কৌটিল্যৰ মেইন যিখিনি আইডিয়া আছিলে সেই বিষয়ে জানিব পাৰিলা আমি ইয়াত কি পালোঁ সপ্তাংগ থিয়ৰী ঠিক আছে সপ্তাংগ থিয়ৰীৰ বিষয়ে পঢ়িলোঁ আৰু কি আহিলে মণ্ডলা থিয়ৰীৰ বিষয়ে পঢ়িলোঁ নহয়নে গতিকে আশা কৰোঁ তোমালোকে সপ্তাংগ থিয়ৰীটো সংগ্ৰহ কৰি পাইছা যে 7টা এলিমেণ্ট আছিলে 7টা মূল টোটেল স্তম্ভ আছিল বুলি উল্লেখ কৰিব পাৰি আৰু মণ্ডলা থিয়ৰীটো তোমালোকে সেইটো বুজি অলপমান চাবা নিজে বুজি পাবা যে ইমিডিয়েট যিখন একদম চেণ্টাৰত কিং থাকে আৰু ৰজাৰ যিখন একদম ওচৰ চুবুৰীয়া হয় সেইখন ৰাষ্ট্ৰখনক কি বুলি কৈছে নেচাৰেল এনিমি হয় বুলি কৈছে আৰু সেই নেচাৰেল এনিমিৰ যিখন এনিমি হয় সেইটো ৰজাৰ কি হ'ব বন্ধু ৰাষ্ট্ৰ হ'ব ঠিক সেইদৰে সেই প্ৰক্ৰিয়াটোকে ফ'ল' কৰি গৈ থাকে
दुश्मन दोस्त होता है সেই ৰকমকে বস্তুটো চলি গৈ থাকে নিজে অকণ চাবা আৰু জনাবচোন যে তোমালোকে কিছু কিবা এটা কথা হলো যদি জানিব পাৰিছা তেতিয়া মই ভিডিঅ'সমূহ দিবলৈ ভাল পাম